এতিয়া এটা কুৱেশ্যন চাম। এটা কম্পিউটাৰ 48,000 টকাত বিক্ৰী কৰিলে 4% লোকচান হয়। তে 4% লাভ হ'বলৈ হ'লে কিমান দামত আচলতে কম্পিউটাৰটো বিক্ৰী কৰিব লাগিব? আমাৰ অপশ্যন কেইটা দেখিম। আমাৰ অপশ্যন এত আছে 42,500, অপশ্যন বিত আছে 49,600, অপশ্যন চিত আছে 52,000 টকা আৰু অপশ্যন ডিত আছে 55,300 টকা। তো চাব, আমি এটা কথা মনত ৰাখিব লাগিব, লাভ বা লোকচান আমি যেতিয়া অংক কৰোঁ তেতিয়া সদায় আমি জানিব লাগিব লাভ বা লোকচান সদায় কিনা দামৰ ওপৰত নিৰ্ভৰ কৰি থাকে। যিহেতু ইয়াত চাওক 48,000 টকাটো হৈছে বিক্ৰী মূল্য, বেচা দাম, গতিকে কিনা দাম নাই, গতিকে আমি কিনা দামটো জানিবই লাগিব। লাভ বা লোকচান নিৰ্ভৰ কৰে সদায় কিনা দামৰ ওপৰত, সেইটো মনত ৰাখিব যেতিয়া আমি অংক কৰোঁ। কি হ'ব এতিয়া, যিহেতু কিনা দামটো দিয়া নাই, তে প্ৰথম কাম হ'ব ধৰা হ'ল কিনা দামটো কৰিব লাগিব। লেট কিনা দামটো আমি ধৰি লওঁ, কিনা দামটো এক্স, আমি কিনা দামটো এক্স বুলি ধৰি লৈছোঁ। গতিকে প্ৰথম যিটো চৰ্ত আছে সেইটোত চাই লওঁ, 48,000 টকাত বিক্ৰী কৰিলে 4% লোকচান হয়। মানে বস্তুটো কেনেকুৱা যে যিটো কিনা দাম আছে তাৰ পৰা লোকচানটো বাদ দি দিব লাগিব। লোকচানটো যেতিয়া আমি বাদ দি দিম তেতিয়াহে আমি বেচা দামটো পাম। নিশ্চয় বুজি পাইছে? তো ইয়াত কিনা দামটো আমি বঢ়াই দিম, যিহেতু কিনা দাম আমি কিমান পাইছোঁ এক্স, লোকচান কিমান পাৰ্চেণ্ট লোকচান হৈছে 4%টো। ইফ ডাইৰেক্ট যদি 4% বঢ়াই দিওঁ নহ'ব, সেই লোকচানটো আচলতে 4%টো কাৰ ওপৰত বেছ কৰিছে, এই কিনা দামৰ ওপৰত বেছ কৰে, সদায় মনত ৰাখিব। গতিকে লোকচান হ'ব এক্সৰ 4% সমান বেচা দামটো যিহেতু পাই থৈছোঁ 48,000 টকা, গতিকে 48,000টো ইয়াত পুট কৰি দিছোঁ। তো ইয়াৰ পিছত আমি কি কৰিম, কেলকুলেট কৰি যাওঁ। এক্স মাইনাছ এক্সৰ মানে পূৰণ, 4% মানে হ'ব 4 ডিভাইডেড বাই 100 ইকুৱেল ইয়াত আছে 48,000 টকা। তো ইমানখিনিলৈকে নিশ্চয় বুজি পাই আছে। তো ইয়াত কি হ'ব এতিয়া, 4 আমি 100 কৰি কাটি দিব পাৰিম, 4 25 গুণ 100। তো প্ৰথম এইটো এক্স মাইনাছ এক্সৰ লগত ইয়াত 1 এটা আছে, পূৰণ কৰিলে আমি এক্সে পাম, আৰু তলত যিহেতু 25 আছে 25টো পাতি দিম, সমান ইফালে আছে 48,000। তো ইয়াৰ পিছত আমি কৰিম, এতিয়া এই এক্সৰ তলত আচলতে 1 এটা আছে, 1 আৰু 25 পূৰণ কৰি কি পাম 25 পাম। এক্সৰ লগত 25 পূৰণ কৰিলে আহিব 25x মাইনাছ আছে 1 এক্স গুণ এক্স, সেইটো মনত ৰাখিব। বিয়োগ কৰি যদি বিয়োগ চিন থাকে ভগ্নাংশৰ মাজত, প্ৰথমতে তলে তলে পূৰণ কৰি ল'ম, 1 25 গুণ 25 পাতিছোঁ, তাৰপিছত কোণীয়ে কোণীকৈ পূৰণ ক্ৰছ মাল্টিপ্লাই কৰিম, এক্সৰ লগত 25 পূৰণ কৰিম 25x মাইনাছ 1ৰ লগত ওপৰৰ এক্সটো পূৰণ কৰি পাইছোঁ এক্স, নিশ্চয় বুজি পাইছে, ইকুৱেল হৈ গ'ল 48,000 হ'ব। তাৰপিছত আমি কি কৰিম, তলত আছে 25 এক্সৰ পৰা 1x গুচি গ'লে 24টা এক্স থাকিব, সমান 48,000। এতিয়া আমি কি কৰিম, এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম, সমান চিন আছে, ডাইৰেক্ট ক্ৰছ মাল্টিপ্লাই কৰিম। 24xৰ লগত 1x পূৰণ হ'লে হৈ যাব আমাৰ 24x, 25ৰ লগত এইটো পূৰণ হৈ আছে 25 ইনটু 48,000। তে যিহেতু 24ৰ লগত এক্সটো পূৰণ, গতিকে আমি এক্সটো ইফালে ৰাখি 24টো ইফালে গুচি গ'লে আচলতে হৰণ হৈ যাব আমাৰ, গতিকে 25 পূৰণ 48,000। নিশ্চয় বুজি পাইছে, 24 48ক দুবাৰ যায় আৰু 0 3টা থাকিব, তো কিমান হ'ব এতিয়া, এক্স সমান 25 দুগুণ হৈ গ'ল 50, 25 দুগুণ 50 পাতিছোঁ, আৰু যি পিছৰ 0 3টা আছে ইয়াৰ লগত আচলতে আহি যাব। তো নিশ্চয় ইমানখিনিলৈকে বুজি পাইছে। তো এতিয়া আমাক কি কৈছে যে 4% লাভ হ'বলৈ হ'লে, মানে আমি কিনা দামটো পাই গ'লোঁ, এক্স আচলতে কিনা দামটো আমি উলিয়াই ল'লোঁ, যিহেতু কিনা দাম এক্স বুলি ধৰি লৈছোঁ, গতিকে আমি কিনা দামটো পালোঁ। গতিকে 4% লাভ হ'বলৈ হ'লে কিমান দামত বিক্ৰী কৰিব লাগিব, গতিকে কি কৰিব লাগিব, কিনা দাম যোগ লাভ দিব লাগিব, কিনা দামৰ লগত লাভটো যোগ কৰি দিব লাগিব আচলতে। তো কিনা দাম হৈ গ'ল আমাৰ 50,000 টকা যোগ লাভ মানে যিহেতু 4%, কিন্তু সেই 4%টো লাভ হ'ব আচলতে 50,000ৰ 4%, মানে কিনা দামৰ 4% হ'ব,
গতিকে আমি পাতিম 50,000ৰ 4%। তো নিশ্চয় বুজি পাইছে। তো কিমান হ'ব 50,000ৰ প্লাছ 50,000ৰ মানে হৈছে পূৰণ, 4% মানে হৈছে 100/4। তো নিশ্চয় বুজি পাইছে। ইয়াত এটা শূন্য, ইয়াত এটা কাটিম, ইয়াত এটা কাটিম, ইয়াত এটা কাটিম। তো এই উত্তৰটো আহি যাব আমাৰ কিমান আহি যাব। তো ইয়াত 50 আছে, 50,000 আছে, 50,000 যোগ 4 5 গুণ 20 আৰু শূন্য আছে আমাৰ দুটা, মানে 50,000 আৰু কিমান 2,000 যোগ কৰিব লাগিব। আচলতে 50,000 আৰু 2,000 যিহেতু যোগ কৰিলে আমি 52,000 পাম। নিশ্চয় বুজি পাইছোঁ। গতিকে আমাৰ অপশ্যন, আমাৰ যিটো শুদ্ধ অপশ্যন হ'ব, আমাৰ শুদ্ধ অপশ্যনটো চি হ'ব। তে নিশ্চয় বুজি পাইছে। কিনা দামৰ লগত যিটো লাভ আছে, মানে কিনা দাম আছিল 50,000, তাৰ লগত লাভ দিম 4%। ডাইৰেক্ট 4% পাতি দিলে নহ'ব, মানে 50,000ৰ 4%, কিনা দামৰ 4%, সেইটো মনত ৰাখিব। তে নিশ্চয় বুজি পাইছে। গোটেইখিনি কেলকুলেট কৰি পাই গ'লো আমি শেষত 50,000 যোগ 2,000, মানে 2,000টো লাভ হ'ব লাগিব। তে উত্তৰটো আমাৰ যিটো বেচা দাম হ'ব 52,000 টকা হ'ব। অপশ্যন আমাৰ চিটো কাৰেক্ট হয়।